হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আচ্ছা, ঔটেঙাৰ সৈতে মাছৰ জোলখন কাৰ কাৰ প্ৰিয়? প্ৰায় মানুহৰে প্ৰিয়। এইটো নকওঁ যে সকলোৰে প্ৰিয় বুলি, মোৰো প্ৰিয়। এয়া মই ঔটেঙা লৈছোঁ, প্ৰায় এফালে লৈছোঁ, যিহেতু মোৰ ঘৰত মানুহ কম, আগতেও কৈছোঁ, সেইকাৰণে লগতে দিছোঁ ইয়াত আলু 1.5টা দিছোঁ আৰু ঔটেঙা আধা। এতিয়া মই এইখিনি ধুনীয়াকৈ হুইচেল যাব দিম। আনফালে যিহেতু ঔটেঙাৰ লগত মাছ খাম বুলি কৈছোঁ, মাছখিনি যোগাৰ কৰি লওঁ আহকচোন। এয়া মাছৰটোতে দিছোঁ মই নিমখ, অলপ হালধি আৰু লগতে অলপ মিঠাতেলো দিছিলোঁ, কিন্তু মিঠাতেল দিয়াটো ভিডিঅ' কৰা নহ'ল। যি কি নহওক দিছোঁ বাৰু। আমি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হ'ব দিলোঁ, তাত দিলোঁ মই মিঠাতেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ লগে লগে মাছখিনি ধুনীয়াকৈ ভাজি ল'ম মই এতিয়া। মাছখিনি প্ৰায় এফাল ভাজা হৈছে, মাছখিনি লুটিয়াই দিলোঁ। এয়া মোৰ মাছ ভাজাও হৈ গ'ল। মাছখিনি এতিয়া ধুনীয়াকৈ আঁতৰাই ল'লোঁ বাৰু। এতিয়া আনফালে মই সিজিব দিছিলোঁ যে আলু আৰু ঔটেঙাখিনি, চাওঁ আহকচোন কি গতি হৈছে। এয়া আলুখিনি মই একাষৰীয়া কৰি ল'ম এতিয়া, তাৰপিছত ঔটেঙাখিনি ভালকৈ মোহাৰি ল'ম। এতিয়া খুন্দুনাডালেদি যিহেতু গৰম আছিলে, সেইকাৰণে এনেকৈ অলপমান থেতেলাই লৈছোঁ বাৰু। ইয়াৰ মই সিঠাটো পেলাই নিদিওঁ, ব্যৱহাৰেই কৰিম, কাৰণ এনেকৈ সিঠাই সৈতে খাই ঔটেঙা ভাল লাগে আৰু দাইলত দি খায়ো ভাল লাগে, চুপি খাবৰ কাৰণে। এতিয়া কেৰাহীখন পুনৰ গৰম হ'ব দিছোঁ, তাত দিলোঁ মই মিঠাতেল। যিহেতু টেঙাৰ আঞ্জা, বহুত বেছি মিঠাতেলৰ প্ৰয়োজন নাই। এতিয়া ইয়াত দিলোঁ মই প্ৰায় আধা চামুচ বগা সৰিয়হ। ক'লা সৰিয়হ থাকিলে ক'লা সৰিয়হ দিব পাৰে, একো নাই। মই ক'লা সৰিয়হ নাছিলে, বগা সৰিয়হ দিলোঁ বাৰু। এতিয়া ঢাকনিখন মাৰি দিয়া কাৰণটো বুজি পাইছে নহয়, মানে চব পিনে সিঁচৰিত হৈ যায়, লেতেৰা হৈ যায়, সেইকাৰণে। এতিয়া প্ৰথমতে ইয়াত দিলোঁ মই আলুখিনি অকণমান ভাজ খোৱাৰ লগে লগে, মানে তেলটো শুহি লোৱাৰ লগে লগে ইয়াত মই এতিয়া হালধি দি দিম। হালধি বহুত বেছি দৰকাৰ নাই, যিহেতু টেঙাৰ আঞ্জা। নিমখ দিম ইয়াত। নিমখ কিন্তু আপোনালোকে চাই ল'ব দেই, কাৰণ টেঙাৰ আঞ্জাত নিমখ কম হ'লেও বেয়া লাগে, বেছি টেঙা হৈ যায়, আৰু বেছি হ'লেও বেয়া লাগে। সেইকাৰণে নিমখৰ পৰিমাণটো আপোনালোকে সকলোৰে নিজৰ, যোনে যিমান মানে নিমখ খায় আৰু সেইটোৱে কথা, কম খোৱাই ভাল। এতিয়া ইয়াত মই ধুনীয়াকৈ সিজাই লৈছিলোঁ ঔটেঙাখিনি ইয়াত মই এতিয়া জুইটো বঢ়াই কিনে দি দিলোঁ। এতিয়া ইয়াৰ সৈতে মই অকণমান আকৌ পানী যোগ কৰি দিম। প্ৰথমে এইখিনি লৰাই দিওঁ বাৰু। লৰাই দি কিনে ইয়াত পুনৰ মই একেটা কুকাৰটোত সিজিব তাতে অকণমান পানী দি আকৌ লৰাই দিলোঁ। এতিয়া এখন মই অকণমান দেৰি কাৰণে ঢাকনি মাৰি দিম, যিহেতু উতলি আহিব লাগিব ভালকৈ। প্ৰায় 5-6 মিনিটমান পিছত ধুনীয়া এটা উতল আহিছে। প্ৰথম উতল অহাৰ লগে লগে ইয়াত মই ভাজি থোৱা মাছখিনি দি দিম, কাৰণ মাছখিনি অলপ সোনকালতে দিলে মাছৰ স্বাদটো আঞ্জাই লৈ লয় বাৰু। আঞ্জাত মানে মাছৰ জোল যেন লাগে আৰু। মাছখিনি দি দিলোঁ। এতিয়া আকৌ পুনৰ ইয়াত এইখিনি মই ঢাকন লগাই থৈ দিম অলপ সময়ৰ কাৰণে। ইয়াত যিহেতু মই আলু দিছোঁ, সেইকাৰণে মই চাউলৰ গুড়ি ব্যৱহাৰ নকৰোঁ। তাৰমানে কথাটো হ'ল কি, টেঙাৰ আঞ্জাত অকণমান চাউলৰ গুড়ি দিলে আঞ্জাখন অলপ মানে টেঙাটো কমে, এইটো নকওঁ, আৰু অকণমান আঞ্জাখন গোটা হয়। যিহেতু টেঙাৰ আঞ্জাবোৰ পাতলেচে হয়, সেইকাৰণে অলপমান মানুহে হয় চাউলৰ গুড়ি দিয়ে, নহ'লে আলু খাব পৰা মানুহে আলু দিয়ে। এতিয়া মোৰ ঔটেঙাৰ আঞ্জা ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, পুনৰ আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়ালৈ বাই বাই।